NHPCৰ বিৰুদ্ধে গোখামুখত উত্তাল প্ৰতিবাদ। গোখামুখত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ নিৰ্মাণ কৰা শিল অতি ঠুনুকা আৰু দুৰ্বল বুলি অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটীৰ IITৰ বিশেষজ্ঞৰ পৰামৰ্শ আওকাণ কৰি এই শিলত বান্ধ নিৰ্মাণ কৰি চৰকাৰে অসমৰ ৰাইজৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলিও বিস্ফোৰক মন্তব্য কৰিছে কৃষক মুক্তিৰ নেতাই। গেৰুকামুখৰ এই প্ৰকল্পৰ কাম শীঘ্ৰে বন্ধ কৰিবলৈ চৰকাৰক দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। কথা অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু IITৰ গুৱাহাটীৰ বিশেষজ্ঞসকলে স্পষ্টভাৱে ক্লিয়াৰলি তিনিটা কথা তেওঁলোকে কৈছে। প্ৰথম কথা হৈছে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধটো যিটো শিলৰ ওপৰত বনাইছে সেই শিলটো গেদীয় শিল অৰ্থাৎ ছেডিমেণ্টাৰী শিল বুলি কৈছে, ঠুনুকা শিল। এনেকুৱা শিলৰ ওপৰত কেতিয়াও এটা ইমান বৃহৎ বান্ধ বনাব নোৱাৰে। দ্বিতীয় কথা হৈছে যদি বান্ধটো বনায়ো তেতিয়াহ'লেও কাষৰ পাহাৰ দুটা বালিয়া মাটি, এই বালিয়া মাটি যিকোনো মুহূৰ্তত খহি পৰিব বুলি বাৰম্বাৰ বিশেষজ্ঞসকলে কৈ আহিছে। আপোনালোকে এতিয়া দেখিছে তেওঁলোকে মনে মনে নদী বান্ধৰ কাম কৰিলে। লকডাউন, কৰোণা, ক'ভিডৰ সুযোগ লৈ মনে মনে NHPCয়ে ভাৰত চৰকাৰ, অসম চৰকাৰৰ গ্ৰীণ ছিগনেলত এনেকৈ তেওঁলোকে কাম সম্পূৰ্ণ কৰিলে, যাৰ ফলত এতিয়া আশংকা কৰা ধৰণে বিশেষজ্ঞসকলে কোৱাৰ ধৰণে এতিয়া প্ৰতিদিনে পাহাৰৰ মাটি খহিছে। এই ঠুনুকা পাহাৰ বাৰম্বাৰ কোৱা হৈছিল। কেৱল অসমৰ বিশেষজ্ঞ নহয়, ভাৰত চৰকাৰে গঠন কৰি দিয়া CB থাট্টে আৰু MS ৰেড্ডিৰ প্ৰতিবেদনতো স্পষ্টকৈ কৈছিলে যে এই নদী বান্ধ যিটো শিলৰ ওপৰত বনাইছে এইটো ঠুনুকা শিল, কেতিয়াও নৰয়। এই কথা বতৰাবিলাকক তেওঁলোকে আওকাণ কৰিলে, অসমৰ মানুহৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিলে। আপোনালোক সকলোৱে জানে যে ভূকম্প প্ৰৱণ অঞ্চলৰ কাৰণে তেওঁলোকে যিটো মাল্যমানৰ প্ৰতিৰোধ ব্যৱস্থা কৰিব লাগিছিল 0.38 প্ৰাবল্যমানৰ যিটো তেওঁলোকে মাল্যমানৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে, এয়া পৰ্যাপ্ত নহয় বুলি বিশেষজ্ঞসকলে বাৰম্বাৰ কৈছিলে যে অন্তত পক্ষে 0.50 মাল্যমানৰ প্ৰতিৰোধ ক্ষমতাৰে তেওঁলোকে প্ৰতিৰোধ ব্যৱস্থা কৰিব লাগিব ভূমিকম্পৰ। এই কথা বতৰাবিলাকো তেওঁলোকে আওকাণ কৰিলে। তেওঁলোকে কাৰো কথা নুশুনিলে। অসমৰ বিশেষজ্ঞ, ভাৰতবৰ্ষৰ যিসকল জনতাৰ পক্ষত থকা বিশেষজ্ঞ, অসমৰ মানুহৰ কথা কাৰো কথা নুশুনি মনে মনে নদী বান্ধ বনালে, যাৰ ফলত আজি দেখিছে আজি পাৱাৰ হাউচ সম্পূৰ্ণৰূপে জলমগ্ন হৈছে। তেওঁলোকে আজি বচাব নোৱাৰিলে। মানুহক কি তেওঁলোকে ৰক্ষণাবেক্ষণ দিব? য'ত পাৱাৰ তেওঁলোকে সংগ্ৰহ কৰিব, সংৰক্ষণ কৰিব, সেই হাউচটো আজিৰ দিনতো পানীৰ তলত। তাৰপিছত কেনেকৈ অসমৰ মানুহক ৰক্ষণাবেক্ষণ দিব? NHPCয়ে অসমৰ মানুহক আৰু এই কথা জানে যে বিজেপি চৰকাৰে সম্পূৰ্ণৰূপে ওলাই কৰিলে। গেৰুকামুখত তেওঁলোকে ভাষণ দিছিলে। ৰাজনাথ সিঙে কৈছিলে যে এইটো জলবোমা, ইয়াক আমি ক্ষমতালৈ আহিলে 2010 চনত ৰাজনাথ সিঙে আমাৰ লগত একেলগে আন্দোলন কৰি কৈছিলে, সেই সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, যে এইটো জলবোমা, এইটো আমি ভাঙি দিম ক্ষমতালৈ আহিলে। আপোনালোক সকলোৱে জানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী কেণ্ডিডেট আছিল 2014 চনত পাছিঘাটত আহি তেওঁ কৈছিলে যে এই নদী বান্ধ আমি ভাঙি দিম, আমি সৰু সৰু নদী বান্ধ বনাম। কিন্তু তেওঁলোকে ক্ষমতা দখল কৰাৰ পিছত অসমৰ মানুহৰ কথা নাভাবি এওঁলোকে নদী বান্ধ বনাইছে। এতিয়া যিকোনো মুহূৰ্তত আপোনালোকে জানে লখিমপুৰ, ধেমাজি, ঢকুৱাখানাৰ মাজুলীৰ মানুহে এজাক চিপচিপীয়া বৰষুণ দিলে ভয়ত এতিয়া পেপুৱা লাগিব লগা হৈছে। কাৰণ প্ৰতিদিনাই পাহাৰ খহিছে, প্ৰতিদিনাই নিউজত প্ৰকাশ পাইছে মানুহে প্ৰাণৰ আশংকাত ভুগিব লগা হৈছে। কিন্তু চৰকাৰে NHPCৰ পক্ষ লৈছে, চৰকাৰে পুঁজিপতিৰ পক্ষ লৈছে। আমাৰ স্পষ্ট কথা, এই নদী বান্ধ ভাঙি দিব লাগিব। যি পৰ্যন্ত এই নদী বান্ধ ভাঙি নিদিয়ে, অসমৰ মানুহৰ নিৰাপত্তা সুনিশ্চিত নহয়, সেই পৰ্যন্ত কৃষক মুক্তি